নমস্কাৰ বন্ধু-বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আকৌ আহিছোঁ বন্ধু-বান্ধৱীসকল। আৰু ভালে আছেনে আপোনালোকেও বন্ধু-বান্ধৱীসকল? আৰু চবেই ভালে থাকক এইটো ভগৱানৰ ওচৰত কামনা কৰিছোঁ। আৰু মানুহৰ জীৱন আজি আছোঁ কালি নাই নে কি কয়, থকা কেইদিন আমি সদায় ভালে থাকিব বিচাৰোঁ, হয়নে নহয়? চবেই যাতে ভালে থাকে এইখিনি ভগৱানৰ ওচৰত কামনা কৰিলোঁ বন্ধু-বান্ধৱীসকল। আৰু এতিয়া এয়া মোৰ হাতত আছে চাহ, এয়া দেখিছেনে? চাহ বনাই লৈছোঁ বন্ধু-বান্ধৱীসকল। আৰু ৰাতিপুৱা কামখিনি গোটেইখিনি কৰি মেলি এতিয়া গা চা ধুই মাথা গা ধুই ল'লোঁ বন্ধু-বান্ধৱীসকল। ধুই একাপ চাহ বনাই লৈছোঁ আৰু মানে একদম আজি মনটো বিৰাটেই ভাল লাগিছে। এতিয়া বহি লওঁ, তলতে বহি লওঁ, খিৰিকী মানে কাষত বহি লওঁ, এইখিনিতে অকণমান পোহৰ পৰে, নহ'লে বাকী গোটেই ঘৰ আন্ধাৰ হৈ থাকে। এতিয়াও এয়া লাইট জ্বলাই লৈছোঁ, দেখিছেনে নাই? লাইট নজ্বলালে একোৱেই দেখা নাপায়, সেইকাৰণে এতিয়া চাহকাপ খাওঁ বন্ধু-বান্ধৱীসকল। আৰু খাবলৈ কাৰণে বেলেগ একো নাই, বেকাৰী বিস্কুট লৈ লৈছোঁ একদম 4খনমান, আৰু কাটা বিস্কুট লৈ লৈছোঁ। মোৰ একদম গাখীৰ দিয়া চাহ ফেভৰেট হয় মোৰ, মই মানে বিৰাটেই ভাল পাওঁ আৰু চাহকাপ মোক লাগিবয়ে। আজি মনটো এইকাৰণে ভাল লাগিছে বন্ধু-বান্ধৱীসকল। আজি মানে কি বুলি ক'ম আৰু, ভাত আমি সদায় খাওঁ, হয়নে নহয়? ভাত সদায় খাওঁ আমি ভাত, হয়নে বন্ধু-বান্ধৱীসকল? আৰু কোনোবা যদি ৰান্ধি দিয়ে কিমান যে ভাল লাগে ভাত এসাঁজ খাবলৈ কাৰণে, আমি সদায় ৰান্ধি খায়েই থাকোঁ, হয়নে বন্ধু-বান্ধৱীসকল? আৰু যোনদিনাখন এসাঁজ ভাত বনাবলৈ নাথাকে কিমান যে মনটো ভাল লাগে নহয় বন্ধু-বান্ধৱীসকল। আজি মানে ভাত বনাবলৈ নাই, খাবলৈ আছে কিন্তু দেই, মানুহ খাব আছে, মোৰ ডাঙৰ ল'ৰাও খাব, ময়ো খাম আৰু সৰু ল'ৰাও খাব, কিন্তু ৰান্ধিবহে নাই। কিয় জানেনে? ৰাতিৰে গোটেইখিনি আছে বন্ধু-বান্ধৱীসকল, ভাতো আছে, আঞ্জাও আছে, দালিও আছে, গোটেইখিনি আছে। সেইকাৰণে মানে আজি একদম বিন্দাছ কামখিনি কৰি মেলি এতিয়া চাহ একাপ বনাই লৈ শান্তিমতে মানে বহি পেলাই খাই আছোঁ। এতিয়া এয়া মানে বিস্কুটো লৈ লৈছোঁ দেই। আৰু সৰু ল'ৰাটো শুই আছে এতিয়া, সেইকাৰণে বেছি ভাল লাগিছে। বেলেগ দিনা একদম কামখিনি কৰিও মানে একদম ৰেচে নাপাওঁ, তেনেকুৱা হেন আজি মানে গোটেইখিনি কাম কৰি মেলি একদম আজৰি হৈ বহি লৈছোঁ চাহকাপ খাবৰ কাৰণে বন্ধু-বান্ধৱীসকল। কেতিয়াবা এনেকুৱা ভাল লাগে ভাত আঞ্জা ৰান্ধিব নাথাকিলে। ভাল লাগিছে। আৰু কাটা বিস্কুট দেখিছে নাই? আগতে একদম কৰকৰীয়া টান কাটা বিস্কুট আছিলে, এতিয়া আৰু একদম মানে মুখত দিলে পটককৈ ভাঙি যায়। চাহকাপ খাই কি যে ভাল লাগিছে নহয়। আৰু বন্ধু-বান্ধৱীসকল, আপোনালোকে চবেই ভাত পানী বনালে নে? কমেণ্টত জনাব কোনে কি বনাইছে দুপৰীয়াৰ খাবৰ কাৰণে। মোৰ মাছৰ আঞ্জাও আছে, দালি আছে, গোটেইখিনি আছে মোৰ। আজি মই একো নবনাওঁ, খালি সৰু ল'ৰাৰ কাৰণে অকণমান মাৰ ভাত বনাই দিম তাৰ কাৰণে। তাকতো ঠাণ্ডা ভাত দিবলৈ নোৱাৰোঁ, প্ৰেছাৰ কুকাৰত এক মুঠা ভাত বহাই দিম তাৰ কাৰণে। আৰু বন্ধু-বান্ধৱীসকল, মই চাহ খাই থাকোঁ আৰু ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকৰ, তেতিয়াহ'লে লাইক কমেণ্ট কৰিব বন্ধু-বান্ধৱীসকল। ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম বন্ধু-বান্ধৱীসকল।